আজি আমি যাম নাচিকলৈ আৰু আপোনালোককো লগত লৈ যাম। ইয়াতে আমাৰ মুম্বাই জাৰ্নি সামৰি আমি এতিয়া ওলাইছোঁ নাচিকলৈ। লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। আৰু এয়া আমি পালোহি, মই কৈছিলোঁ গোটেই কালকে কানেক্টেড মুম্বাই ট্ৰেইন ষ্টেচন। গাড়ীত ট্ৰেইনত বস্তুবোৰ মুম্বাইত পূৰা বৰষুণ দি আছে। ছাতিটো ওপৰলৈ লৈ লওক, খুচি ছাতি ওপৰলৈ কৰি লওক। আমি এতিয়া পাই গ'লো নাচিক। এতিয়া গৈ আছোঁ ত্ৰিম্বকেশ্বৰ মন্দিৰ। আমি আহি পালোঁ ত্ৰিম্বক আৰু আমি এতিয়া কিবা এটা খাই লওঁ। ইমান ধাৰ্মিক এটা ভাৱ আহিছে নহয় ন? গোটেই ৰেষ্টুৰেণ্টটো ধোঁৱা দিছে, ধূনা। আমাৰ খানা আহি গ'ল, ভেজ থালি। আৰু ইয়াৰ ৰেষ্টুৰেণ্টবোৰত সকলোতে ভেজ চলে। এইটো এটা বহুত ভাল লগা এনভাইৰনমেণ্ট। ষ্টাৰ্ট কৰিলে আনৈ। আজি আমাৰ ইয়াত দ্বিতীয় দিন আৰু আজি আমি আহিছোঁ মন্দিৰ দৰ্শন কৰিবলৈ। আমি আন্ধাৰে মুন্ধাৰে গৈ আছোঁ ত্ৰিম্বকেশ্বৰ মন্দিৰ। এয়া ৰাতিপুৱা কেইটা বাজিছে? 5:30। আমি গৈ আছোঁ পুৰা ভোলা বাবাৰ ভক্ত হৈ। এয়া আমি 2টা টুকুৰি লৈ ল'লোঁ। বৰষুণ দি আছে চিপচিপকে। নাই চাগে নেকি আনো বেছিকে ন? বহুত মানুহ আনো জলদি আনো। এইফালে আইনাত দেখিছোঁ যে সেয়াই হয়। এতিয়া জানো আহক ত্ৰিম্বকেশ্বৰ মন্দিৰৰ উৎপত্তিৰ বিষয়ে। এবাৰ কিছুমান ঋষি মুনিৰ চক্ৰান্তত পৰি গৌতম ঋষিয়ে গৌ হত্যাৰ পাপ মূৰ পাতি ল'ব লগা হৈছিল। তেওঁ এই গৌ হত্যাৰ পাপৰ পৰা পৰিত্ৰাণ পাবলৈ ঋষি মুনিসকলৰ পৰা উপায় বিচাৰিলে। তেওঁলোকে গৌতম মুনিক গংগাক নাচিকলৈ বোৱাই আনি তাত স্নান কৰিবলৈ ক'লে। সেইমতে গৌতম মুনিয়ে 1000 বছৰ ব্ৰহ্মগিৰি পৰ্বতত দেৱাদিদেৱ মহাদেৱ শিৱৰ তপস্যা কৰিবলৈ ল'লে। অৱশেষত তেওঁৰ আৱিৰ্ভাৱ হ'ল। মহাদেৱে মুনিক ক'লে, আপুনি একো ভুল কৰা নাছিল, এয়া সকলো ঋষিসকলৰ চক্ৰান্ত। গৌতম মুনিয়ে ক'লে, তেওঁ আজি ধন্য, এই চক্ৰান্তৰ বলি হোৱাৰ বাবেহে আজি তেওঁ প্ৰভুৰ দৰ্শন লাভ কৰিলে। মুনিৰ অনুৰোধত মহাদেৱে গংগাক নাচিকত আৱিৰ্ভাৱ হ'বলৈ ক'লে। গংগা মায়ে এটা চৰ্ত ৰাখিলে,
যদিহে মহাদেৱ জ্যোতিৰ্লিংগ হৈ তাতে প্ৰকট হয় আৰু থাকে আৰু আন দেৱতাসকলো এই স্থানতে আৱিৰ্ভাৱ হয়, তেতিয়াহে গংগা মাতা এই স্থানত উৎপত্তি হ'ব। প্ৰভুৱে তথাস্তু বুলি ক'লে আৰু গংগাৰ দ্বিতীয়বাৰৰ বাবে গোদাবৰী নাম লৈ উৎপত্তি হ'ল আৰু মহাদেৱে জ্যোতিৰ্লিংগ ৰূপে প্ৰকট হ'ল আৰু সেয়াই ত্ৰিম্বকেশ্বৰ মন্দিৰ। আৰু গংগা মাতা আৱিৰ্ভাৱ হোৱা স্থানত আছে গংগা গোদাবৰী মন্দিৰ আৰু ইয়াক গংগাদুৱাৰ বুলিও জনা যায়। আমি আহি উপস্থিত হ'লোহি ত্ৰম্বকেশ্বৰ জ্যোতিৰ্লিংগ নম্বৰ 1। আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু হোপফুলি আমি ভাবিছোঁ গোটেইকেইটা কমপ্লিট কৰিম 12টাৰ ভিতৰত। এয়া ফাৰ্ষ্ট হয় আমাৰ আৰু এয়া ত্ৰম্বকেশ্বৰ মন্দিৰ নাচিকত আছে। বহুত ধুনীয়া এনভাইৰনমেণ্ট আৰু বৰষুণে দি থাকে আৰু বহুত ধুনীয়া এনভাইৰনমেণ্ট, ডাৱৰ একেবাৰে ওচৰত ডাৱৰ আছে। এয়া ত্ৰম্বকেশ্বৰ মন্দিৰ নাচিক। মন্দিৰৰ পৰা ওলাই অলপ বজাৰ সমাৰ ঘৰৰ বাবে। সৰুকৈ চিপচিপি বৰষুণ দি আছে, বহুত ভাল লাগিছে। ভিতৰত গৈ বহুত ভাল লাগিলে। কি বুলি ক'ম, মই বহুত ইম'চনেল হৈ গৈছোঁ ভিতৰত। অৰ্কিড সন্ধানী হিৰক আৰু মিতালী। এতিয়া আমি গৈ আছোঁ গংগাদুৱাৰ, গংগা গোদাবৰী মন্দিৰ, য'ত গংগা মাতাৰ উৎপন্ন হৈছিল গোদাবৰী ৰূপত। খোজকাঢ়ি গৈ আছোঁ। ইয়াতে ওপৰলৈ খোজকাঢ়ি যাব নোৱাৰা ভক্তসকলৰ বাবে দোলাৰ ব্যৱস্থা আছে। এয়া আমি গৈ আছোঁ অলপ ট্ৰেকিং কৰি আৰু।
এয়া আমি ওপৰৰ পৰা আহিলোঁ তাতে জোতা পিন্ধিছোঁ আৰু পিন্ধা হৈ গ'ল আমি এতিয়া গৈ আছোঁ দুগাৰবাৰী ৱাটাৰফল আৰু ইয়াৰ পৰা গেটৰ পৰা আমাক ক'লে 2 কিলোমিটাৰ বুলি আপ এণ্ড ডাউন আমাৰ 4 কিলোমিটাৰ হ'ব আৰু আমি এতিয়া ওপৰৰ পৰা দেখিব পাৰিম ৱাটাৰফলটো আৰু তললৈকো যাব পাৰিম আৰু তললৈ যোৱা ৰাস্তাটো কিন্তু ইমান সহজ নহয় মই দৌৰি দৌৰি গৈছোঁ বেছিকৈ লৈ লওক আমি এটা ৱাটাৰফল চাবলৈ ট্ৰেকিং কৰিছোঁ বহুত দূৰ আধা ঘণ্টামান ট্ৰেকিং কৰিব লাগে 2 কিলোমিটাৰ ক'লে ন 2 কিলোমিটাৰ ট্ৰেকিং নাযায় বোলে ট্ৰেকিং নাযায় আমি ক'ত আছোঁ এতিয়া ৰাস্তা আমি পাহাৰৰ ওপৰত উঠিছোঁ পিছলি হাই ৰাম বৰষুণ দি আছে গৈ পালে ভাল আৰু বল আমাৰ ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ আৰু লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত